Hey guys, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য নতুন ভিডিঅ'লৈ সকলোকে জনাইছো স্বাগতম। আৰু আজি আহিছো মই ভোগালী অনুষ্ঠান চাবলে। ইয়াত আহিব জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ আৰু আৰলিতা কাশ্যপ, তাকে আপোনালোকক দেখুৱাম। আৰু এনে ধৰণৰ ভোগালী অনুষ্ঠানবিলাক বাৰু ভোগালী বিহুৰ দিনাখন দেখুওৱা হয়, কিন্তু মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক ভোগালী বিহুৰ আগতীয়াকৈ দেখুৱাইছো অনুষ্ঠান ভাগ হৈছে ইয়াতে মোৰ জেঠাইৰ ঘৰ ইয়াত, তাকে মই চাবলৈ আহিলোঁ বিলতীয়া গাঁৱত গহপুৰ। আৰু এইফালে এতিয়া আমি সোমাই যাম, আপোনালোকক দেখুৱাম। এয়া নিউজ 18ৰ তৰফৰ পৰা এই ভোগালী অনুষ্ঠান ভাগ মানে ৰেকৰ্ড কৰা হ'ব, আৰু ভোগালী বিহুত আপোনালোকে এই অনুষ্ঠান ভাগ চাবলৈও পাব টিভিত। আৰু এয়া প্ৰথমতে ইয়াত জুই জ্বলাই দিছে, ভাল লাগিছে। ইয়াতে প্ৰথমতে স্থানীয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব আৰু নৃত্য পৰিৱেশন কৰিব, তাকে আপোনালোকক দেখুৱাইছোঁ। অনুষ্ঠানসমূহ অকণ আপোনালোকক দেখুৱাইছোঁ। এতিয়া এটি গীত পৰিৱেশন কৰাও দেখুৱাইছোঁ, কেইবাগৰাকীয়েও কৰিছিলে বাৰু, কিন্তু এগৰাকী দেখুৱাইছোঁ। এয়া আহি পাই গ'লহি জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ, আৰু আপোনালোকক গীত পৰিৱেশন কৰা দেখুৱাম, তাকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আমাৰ এই হেঁপাহৰ ভোগালীত প্ৰস্ফুটিত হৈছে বা প্ৰতিফলিত হৈছে, আৰু ৰিগু বা আন যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে বিনোদন ব্যাপক ৰূপত দিছে। এইবাৰ তেনেহ'লে ৰিগুৰ গীতৰ তালত নাচিবলৈ আপোনালোক সাজুনে? এইফালে চাৰিওফালে লাগিব, সাজুনে আপোনালোক? সাজুনে আপোনালোক? সাজুনে আপোনালোক? ঠিক আছে, আহক এবাৰ ৰিগুৰ অনুষ্ঠান। চিন্তা লাগে নিজৰ স্কুলৰ প্ৰাৰ্থনাবোৰ এনেকৈ মনত থাকে লাগে।
আপোনালোকে কেনে পালে কমেণ্টত ক'ব আৰু সেইটোৱে আছিলে ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।